দুর্গা পূজা পালন করার উপলক্ষে যেটু ইয়াত আমার সনাতনী ধর্ম যেটু কোয়া হয় ইয়ারে নীতি রীতি পালন করি যেটু দুর্গা পূজা পালন করা হয়েছে ইয়ারে আয়োজক কমিটির সভাপতির লগতে সমূহ বিষয়ববীয়া কর্মী রাইসকল ইয়াতে আমন্ত্রিত আমার ৩০ নং কোকরাঝার পূব সমষ্টির বিধায়ক মরে হরু ভাই একালৰ আফসুর জেনারেল সেক্রেটারি মাননীয় লরেন্স ইসলারি ডাঙরিয়া লগতে দতমা বিটিসি সমষ্টির এমসিএলই প্রকাশ বসুমতাৰী ডাঙরিয়া UPPL দলৰ জেনারেল সেক্রেটারি সুরজ কুমার মসাহারি UPPL দলৰে জেনারেল সেক্রেটারি অমূল্য শত্ৰুধৰ ডাঙরিয়া আৰু তেওঁলোকৰ কৰ্মী বন্ধুসকল মোৰ BPF দলৰ আমাৰ নেপালপাৰা প্ৰাইমাৰী কমিটিৰ সভাপতি ঋষ্ট কুমার ব্ৰহ্ম ডাঙরিয়া প্ৰাক্তন আমাৰ চেয়ারম্যান দণ্ডেশ্বৰ ব্ৰহ্ম ডাঙরিয়া মোৰ বন্ধুসকল আৰু আমাৰ এই ক্ষেত্ৰী বস্তি গাঁওখনৰ মোৰ শ্ৰদ্ধাভাজন ভাই বন্ধুসকল ৰাইজসকল মা ভনীসকল সঁচাকৈ আজিৰ দিনটো আমাৰ কাৰণে খুব এটা ঐতিহাসিক দিন হিচাপে আপোনাসকলেও নিশ্চয় মনত ল'ব কিয়নো আজি আমি সঁচাকৈ দুৰ্গা মাতাৰ এই আমাৰ পবিত্ৰ যেটো পূজাৰ স্থল সেই পূজাৰ স্থলতে আমি এই অঞ্চলৰ ৰাইজৰ লগতে একেলগে গোট খাইছোঁ ইয়াৰ লৰেছো আছে ময়ো আছোঁ ইয়াত যিসকলক লগ পাইছোঁ খুব ভাল পাইছোঁ মোৰ এই পুৰণা বন্ধুসকলক পাইছোঁ মোৰ ভাই বন্ধু এইবিলাক বেলেগ হেৰি নহয় সব আমি একেই গতিকে আজিৰ দিনটো মোৰ কাৰণে খুব এটা উল্লেখযোগ্য দিন এটা আনন্দৰ দিন বুলি মই ক'ব বিচাৰিছোঁ দুৰ্গা মাতাই আমাক নিজৰ এই পবিত্ৰ স্থানত একেলগে লগ পাবৰ কাৰণে নিশ্চয় সুবিধা প্ৰদান কৰিছে দুৰ্গা মাতাৰ এই আশীৰ্বাদ সবৰে আজিৰ এই পবিত্ৰ দিনত আমাৰ মাতাই নিশ্চয় সবৰে মনোকামনা যাতে পূৰণ কৰে আশীৰ্বাদ দিয়ে সবৰে জীৱনত যাতে শান্তি উন্নতি আহে সদায় আমাক যাতে ভালে ভাল ৰাখিবৰ কাৰণে দুৰ্গা মাতাই যাতে আশীৰ্বাদ দিয়ে দুৰ্গা মাতাৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ আজিৰ আমি যেটো এই পবিত্ৰ স্থানত একেলগে লগ পাইছোঁ সেইটো চিৰময়ী যাতে হয় একেলগে যাতে আমি আগৰ নিচিনাকৈ কাম কৰিবৰ কাৰণে আমাৰ মাজত একতা এইকো সংহতি আকৌ এই পবিত্ৰ আমাৰ পূজাৰ এই সময়ছোৱাতে আমাৰ যাতে কঢ়িয়াই আনে সেইখিনি মই ভগৱানৰ ওচৰত দুৰ্গা মাতাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যোৱা বছৰতো আপোনালোকৰ এই পূজা মণ্ডপত মই আহিছিলোঁ আমাৰ সমষ্টিৰ মালিক লৰেন্স ইছলাৰীয়েহে হয় মই এই সমষ্টিৰ যিহেতু মালিকো নহয় তথাপিও যিহেতু আমি এই অঞ্চলত আগৰ পৰাই একেলগে কাম কৰা বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচীবিলাকত একেলগে কাম কৰি অহা হিচাপে মানুহবিলাকৰ লগত চিনা পৰিচয় আছে ৰাইজৰ লগত ভাল সম্পৰ্ক আছে অঞ্চলৰ মানুহ আমাৰে মানুহ হয় আমি তেওঁলোকৰে মানুহ হয় গতিকে আমাৰ এই পবিত্ৰ দিনটোত ৰাইজৰ লগত দেখা দিবৰ কাৰণে পৰাপক্ষত উৎসৱবিলাকত আমি মণ্ডপে ঘূৰি পেলাই খবৰ লওঁ আজি ল'বলৈ আহিছোঁ আহি পেলাই ইয়াত আকৌ চিলভাৰ জুবলি যে আপোনালোকে পালন কৰিছে মই গম পোৱা নাছিলোঁ অৱশ্যে অলপ কণ্টেক্ট যদিও কৰিছিল
কিন্তু ডিটেইলছটো পোৱা নাছিল আজি ইয়াত আহি পেলাই ভাল পাইছোঁ 25 বছৰলৈকে আপোনালোকে পালন কৰি যে আছে মোৰ ফালৰ পৰা মই আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভগৱানে আপোনালোকক আশীৰ্বাদ দিয়ক দুৰ্গা মাতাই আপোনালোকক ভালে ভাল যাতে ৰাখি দিয়ে বেয়া দিনটো উখলি গ'ল যি সময়ত এই অঞ্চলত বিৰাট ভয়াৱহ এটা পৰিস্থিতি আছিল মানুহ হিচাপে জীয়াই থকা যথেষ্ট কঠিন হৈছিল তথাপিও আপোনাসকলে ইয়াত শান্তিপূৰ্ণভাৱে অঞ্চলৰ ৰাইজৰ জাতি জনগোষ্ঠীৰ মানুহবিলাকৰ মাজত সমন্বয় মিলা প্ৰীতিয়ে ৰক্ষা কৰি চলি আহি আজি সঁচা সঁচিকেই আপোনাসকলে ভাল এটা পৰিস্থিতিৰ মাজত বাস কৰিবৰ কাৰণে সুবিধা পাইছে নিশ্চয় ইয়াত আমাৰ ঈশ্বৰৰ আমাৰ দুৰ্গা মাতাৰ তেওঁলোকৰ সৃষ্টিকৰ্তা যিটো আশীৰ্বাদ আপোনালোকৰ প্ৰতি আছে সেই আশীৰ্বাদটো সদায় যাতে থাকে ইয়াৰ কাৰণে মই আকৌ প্ৰাৰ্থনা জনাই মই আপোনালোকৰ এই পূজা মন্তব্য যিটো আপোনালোকৰ আয়োজন ইয়াত মোৰ ফালৰ পৰা মানে তেওঁলোকৰতো চৰকাৰ আছে আমাৰতো চৰকাৰ নাই ভাই আমি খুব মানে কষ্টত আছোঁ তথাপিও মই ফালৰ পৰা মই 10,000 পইচা মই আপোনালোকক দি যাম আপোনালোকে নিজৰ বুলি সেইখিনি যাতে গ্ৰহণ কৰে সেইখিনিকে কৈ সকলোলৈ ধন্যবাদ জ্ঞাপন কৰি মই ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ